हेलो फ्रेंड्स वेलकम बैक टू माय YouTube क्रिएट चैनल आपन সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৰে ভালে থাকে আৰু মোৰো ভালে সো फ्रेंड्स আজি মানে কি হল আজি 1 জানুৱাৰী তো মানে আজি নতুন বছৰ আজি আমি গাঁৱলৈ আহিলো মাকুমৰ পৰা গাঁৱলৈ আহিলো আৰু হেতু কাৰণে এতিয়া গাঁৱতনো কিনো পৰিবেশ হৈ আছে তাকে আজি আমি ভিডিও কৰিবলৈ আগবাঢ়ি আহিছো বহুত দিন ভিডিও বনোৱা নাছিলো আপলোড কৰা নাছিলো আপোনালোকক দেখুৱা নাছিলো হেতু বাবে আজি ভাবিলো কি ভিডিওটা কৰো বুলি আৰু গাঁৱৰ গুটে মহিলা সমিতি গুটেখিনি লগ হৈছে আৰু আমাৰ গুটে বৱাৰীখিনি লগ পাইছে তো হেতু কাৰণে আজি দেখাবলৈ গৈ আছো আজি ইয়াতনো কি পিকনিক খাইছে ময়ো মানে আগভাগ লবলৈ গৈ আছো अरे हे जा गाइस इमान धुनियाके गुटेखिनि लग खाइसे आरो बोलकसिन गाइस यातनु किनु पातिसे आरो किनु कथा पातिसे आरो मोर केमेरारो देखि हते किनु कथा कय ताके जानिबोलै चाও হয় তো কিয় নহয় ও মামি হয় हैप्पी न्यू इयर आरो किमान नकम दर हाफ अरे हाफ केले निदिम दिम तो तर দিব কাৰণে তো আহিছো ন দেখাম अरे हाय এইজনী আমাৰ বেবি হয় আমাৰ ভাইটি সালি ওরে তোমার নামটো কি কই দিয়া নামটো কি দিয়া হাসি গগৈ মা লগৰখিনি কত আছে হা এইফালে আমাৰ পিকনিক খাবলৈ আমাৰ বাইদেউ গৰাকী আহিলে খুব ধুনিয়া লাগিছে দেই তোমাক আজি কেনেকুৱা লাগিছে নতুন বছৰ মোৰ সব ভালে লাগিছে সাতলাখ পুৰক এই বছৰটোত তাকে কামনা কৰে আজি সকলোৰে লগত মিলিজুলি খাবলৈ আহিছে প্ৰীতি ভোজ মহিলা সমিতি ফালে এবাৰ আহিছো আপুনি এবাৰ কি বনিছে তুমি এবাৰ কৈ দিয়া আছে এফালে গাহৰি এই কি হয় আচ্ছা এফালে আছে আৰু এফালে আছে এতিয়া কি সেকেন্ড কেনে বনিব ববিতা নাচিব হৈছে এফালে হেতা বাতি গামলা লৈ এই নেকি হয় এই লফাগুল আৰু আগুত ধনিয়া আৰু এফালে মাছ বিলাহী মজা লাগিব আজি খাই কিনে আজি আপোনালোকক সকলোকে দেখাবলৈ চেষ্টা কৰিম আৰু কিমানখিনি মানে কি হয় ইয়াত কি কাটিছা কি কাটিছা তুমি কৈ দিয়া আলু কাটিলে মানুহে লাজ নকয় নহয় আলু ভালকে কাটিবা দেই আমি ভালকে খাব নাই দেখো হাতখনকে দেখাই আছো আজি পিকনিক খাই কেনেকুৱা লাগিছে খোৱা নাই বাৰু এতিয়ালৈকে এতিয়া খাবলৈ আহিছা আৰু মানে কেনেকুৱা ফিল হৈছে তোমাৰ কোৱা আজি বহুত ভাল লাগিছে আজি নতুন বছৰ ষ্টাৰ্ট কোৱাচোন আজি বছৰটো নতুন বছৰ মনত কেনেকুৱা লাগিছে হেপ্পী নিউ ইয়াৰ এইফালে আমাক ঘূৰো দি আছে আপোনাৰ দিদি কৈ দে আজি কেনেকুৱা লাগিছে সব মানে ভাগ হৈ গল আৰু ময়ো এফালে আহি দিলো মই মহিলা সমিতি ফালে মানে আগবাঢ়ি আহিছো আৰু মোৰ মানে মানুহজন আৰু পুৰুষ মানে কি হ'ল সিহঁতি পুৰুষে খাবলৈ গৈছে তো সিহঁতৰ লগত সিহঁতি গৈছে আৰু আমি গোটেইখিনি লগ হৈ আমি বহুত এনজয় কৰিবলৈ গৈ আছো আপোনালোকক দেখাই আছো আৰু দেখাই থাকিম মানে শেষলৈ অনুষ্ঠানটো কিহৰলৈকে আগবাঢ়ি যায় আপোনালোকে মানে আমাৰ ভিডিঅ'টো চাই থাকিব পুৰা বিহু চলিছে খাই লোৱাই নাই খাই ল'লে আৰু চলিব ন অকলে খাওঁ বুলি ধৰিছে আৰু এইজনী আমাৰ বিহু বজাৰ কেনেকুৱা লাগিছে 1 জানুৱাৰী লাহে পাতে ওলাইছে গাহৰি আৰু হাঁহ নাচিম ন আমি আজি একটু খাই লওঁ খাই লওঁ আপোনাক দেখাই আছো আমাৰ আগলৈ কি হয় ডাৰ্লিং তুমি কি আনিছা হয় আজি পুৰা খাম আৰু আমি
আহি আছে ন এটা ক্ষেত্ৰত পাম সেইটো নাজানো পুৰা এইফালে বেগটো খুলিবলৈ লৈ আছে নোৱাৰিছে মানে স্মাৰ্ট মানে এইবিলাক মানে পুৰা স্মাৰ্ট খাবলৈ এইবিলাকে আমাৰ চাকলা ভাত খাইছে শুকনি পিটিকা খাব লাগিব লগত ন বেলেগ একো নাই নি অকল শুকনি ভালো ভালো পুৰা চবে খোৱাত ব্যস্ত খাই বৈ নাচিব এতিয়া বাইদেউ পুৰা চেলেঙি চেলেঙি কি খাইছে মাছ অকমানে আছে পুৰা চেলেঙি চেলেঙি দিছে দিয়ক নতুন বছৰ ন ভালকে খাই লওক ভাত খাবলৈ পাৰিব নাই পুৰা ডকচৰ খাই দিব কেলে গছি কৰে বোলে চিয়াপ খাই আহিলে আজি ৰঙী বগী হৈ আছে নাচিবি কিন্তু দেই আপুনি নাচিব চবে নাচিব না আমি এইফালে প্ৰথম খোলা ষ্টাৰ্ট দিয়ে দিলে সৰু ল'ৰাখিনি আগতীয়াকে দি দিছে মানে খাবলৈ সিহঁতৰ ভোক লাগিছে আমি অলপ লাহে দিয়ে খাম নাচি বাগি খাম আৰু একেবাৰে লাহে দিয়ে এইফালে আমাৰ জাজনী পুৰা গামলা লৈ মানে হাঁহি হাঁহি ইমানেই ফূৰ্তি আজি চবৰে মুখত পুৰা হাঁহি ওলাইছে এইবাৰ আমাৰ মাইকী মানুহখিনিয়ে খাবলৈ লৈছে এই গৰাকী বাইদেউ বহুত জমনি পানী নহয় আগতে দিছে খাই দিওঁ মিক্সকে খাই দিওঁ আৰু পুৰা মিক্স হৈ যাওঁ এবাৰ আমি ভাতটো খাই লগে লগে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো এণ্ডলৈকে এনেকে খাই লওঁ আৰু কিবা কিবি আইটেম দিবলৈ আছে সিহঁতে দি আছে আমি টেঙা টেঙা দি দিছে দিয়াই নাই দিছে এখানে হাতৰ কাটি পালৰ কাটি হৈ আছে চবে এইফালে আমাৰ গাঁৱত টিকা হিলা হিলা পুৰা দিছে ভাত চবকে মজা হেপী নিউ ইয়াৰ পুৰা এনেকুৱা এই পানীখিনি আহিলে আহোমৰ এইখিনি আৰে এইটো মেইন ন হাজাই মেইন আহোমৰ মানুহ চাই বস্তু ন আমি খানা জানা খাই ললো আৰু এতিয়া এনজয় চলি আছে আপোনালোকক দেখাই আছো কেনেকৈ কোনে কেনেকৈ নাচিছে আপোনালোকে চাই থাকিব এইফালে আমাৰ মাজত মামা উপস্থিত হৈ গ'লহি আমাৰ গান শুনি ৰখিবই নোৱাৰিলে পুৰা নাচিছে এতিয়া
নাচিছে মোৰ নাচিব মন গৈছে অৱশ্যে কিন্তু কি হ'ল নাচি দিলে আৰু মোৰ এৰি দিব মন নাযাব সেইটো কাৰণে মই এতিয়ালৈকে নচা নাই তো এপাক হ'লে পিছত দি থৈ যাব লাগিব তো আজি নতুন বছৰ এপাক হ'লে মাৰিবই লাগিব